নমস্কাৰ সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। কি খবৰ সকলোৰে? আশা কৰোঁ সকলো ভালেই আছে। মোৰো ভালেই বাৰু। আৰু মই আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ কেঁচা আমৰ আচাৰ ৰেচিপি। চ' আপোনালোকে যদি এইটো পদ্ধতিত আমৰ আচাৰ বনায় তেনে বহুত দিনলৈকে আমৰ আচাৰখিনি ভালে থাকে আৰু কোনো ভিনেগাৰ প্ৰয়োগ নকৰোঁ মই। এইটো পদ্ধতিত যদি আপোনালোকে আমৰ আচাৰটো বনায় তেতিয়া ভিনেগাৰ ইউজ নকৰাকৈ ভালে থাকে। আৰু আমৰ আচাৰ বনাবৰ কাৰণে এইফালে মই আম লৈছোঁ। আমটো অলপ সৰু হ'লে ভাল হয়, কিন্তু মই এইটো যিটো আম ল'লোঁ এইটো অকণমান টাইটেই হৈ গ'লগৈ আৰু এইখিনি মই সৰহকৈ লৈছোঁ অলপ। আপোনালোকৰ ইচ্ছা অনুসৰি লৈ ল'ব পাৰে। এইখিনি এতিয়া ভালদৰে ধুই মেলি লৈ ল'লোঁ আৰু আমটো টুকুৰা টুকুৰ কৰি ল'ম। এইফালে মই আমটো ফালি ল'লোঁ। চাওক, আমৰ পৰা ডিল হৈ গৈছে, আমটোৰ ডিল হৈ গৈছে। মই ভাবিছিলোঁ টুকুৰা টুকুৰ কৰি আমটো কাটিম, কিন্তু দীঘল দীঘলকৈ কাটিবলগীয়া হ'ল যিহেতু মই কাটিবই পৰা নাছিলোঁ, বহুত টাইট হৈ গৈছিলে আমটো। আপোনালোকে ইচ্ছা অনুসৰি কাটি ল'ব পাৰে। যদি টুকুৰা টুকুৰকৈ বনাব বিচাৰে টুকুৰা টুকুৰকৈ কাটি ল'ব। এইফালে এয়া চাওক, মই এনেদৰেই কাটি লৈছোঁ। এনেদৰে কাটিলেও খুব ধুনীয়া হয় আৰু দীঘল দীঘলকৈ কিবা দেখিবলৈও কিবা ভাল লাগে, সেইবাবে এনেকৈয়ে কাটি ল'লোঁ। আৰু গোটেইখিনি আম মই এনেদৰেই কাটি ল'ম। এইফালে চাওক, মোৰ আম কাটি হৈ গ'ল। গোটেইখিনি মই ধুনীয়াকৈ কাটি ল'লোঁ এনেদৰে। এইফালে এতিয়া এইখিনি আমত মই দি দিম ইয়াতে নিমখ অলপ সৰহকৈ দি এইখিনি 3-4 দিনমানৰ কাৰণে থৈ দিম। এইফালে চাওক, মই নিমখটো ইয়াতে দি দিছোঁ। নিমখ অলপ সৰহকৈ দিব যিহেতু টেঙা আম হয় আৰু নিমখটো সোমালেহে ভাল লাগে, আৰু অকণমান সৰহ হ'লে ভালেই লাগে বেছি আচাৰটো খাবলৈ। এইফালে নিমখখিনি দি হৈ গ'ল আৰু এনেদৰেই ঢাকি মই 3-4 দিনমানৰ কাৰণে থৈ দিম। এইফালে 3-4 দিনৰ মূৰত মই নিমখৰ পৰা উলিয়াই ল'লোঁ আৰু মায়ে মই ভিডিঅ' কৰা বুলি গমেই নাপাইছিলে, সেইবাবে মায়ে হালধি সানিয়ে দিলে অলৰেডি। নিমখৰ পৰা উলিয়াই হালধি সানি আছে মায়ে। মই গৈ পেলাই দেখিলোঁগৈ, আকৌ অলপ ভিডিঅ' কৰি ল'লোঁ। এইফালে চাওক, মায়ে হালধিখিনি ধুনীয়াকৈ সানি দিছে নিমখৰ পৰা উলিয়াৰ পিছত। 3 দিনমান নিমখত থ'লোঁ, তাৰপিছত উলিয়াই মেলি ইয়াত হালধি সানি দিছে। যিহেতু তিতি থাকে আমটো, নিমখৰ পানীয়ে ভালদৰে টুকি ল'ব আৰু তাতে প্ৰয়োজন অনুসৰি হালধি অলপ দি দিব আৰু ধুনীয়াকৈ সানি দিব। এইফালে মায়ে ধুনীয়াকৈ সানি দিছে হালধিখিনি। এইফালে হালধি সনাৰ পিছত ইয়াতে মই এতিয়া ৰ'দত দি দিলোঁ আৰু এইখিনি ভালদৰে পানী অলপো নুশুকাকৈ শুকাই যাবলৈ দিব। টান ৰ'দ হ'লে এদিনতে শুকাই যায়, যদি টান ৰ'দ নহয় তেনে 2-3 দিনমান দিব লাগে। যিহেতু ইয়াৰ পৰা পানী অলপো থাকিব নালাগে, ভালদৰে ৰ'দতে পানীটো শুকুৱাই ল'ব লাগে। আৰু বিশেষকৈ পানীটো থাকিলেহে আমখিনি ভেঁকুৰি যায়। যদি পানীটো নাথাকি ধুনীয়াকৈ আমি আমটো বনাওঁ তেতিয়াহ'লে আমবোৰ ভেঁকুৱাৰ কোনো চান্সেই নাথাকে। এইফালে এয়া মই ৰ'দত দি দিলোঁ। এইফালে মই 2 দিন ৰ'দত দিলোঁ। এইফালে চাওক, 2 দিন ৰ'দত দিয়াৰ পিছত অলপ শুকাই গৈছে। বেছি ৰ'দত দিলেও বেয়া, তো বহুত শুকাই গ'লেও আমৰ আচাৰটো খাবলৈ বেয়া হয়। ইমানটো জোখতে থ'ব চাওক, তেতিয়াহে আমৰ আচাৰটো ভাল হয়। অলপ পানীটো অলপ শুকালেই হ'ল, বেছি শুকাব নালাগে। ইমানটো জোখতেই থ'লেই হ'ব। আৰু এইফালে আচাৰ দিবৰ কাৰণে মছলাখিনি ঠিক কৰি লৈছোঁ মই। ইয়াতে কালজিৰা মছলা, ধনিয়া, মেথি গুটিটোৰ বাহিৰে পাঁচফোৰণত থকা সকলোখিনি মছলাই আছে। মেথি গুটিটো মই নিদিওঁ, কাৰণ মেথি গুটিটো দিলে অলপ তিতা তিতা টাইপৰ হয়, মই ভাল নাপাওঁ, সেইকাৰণে নিদিওঁ। তো এইখিনি এতিয়া মই চব মিক্স কৰি আনিছিলে মিক্সাৰে। চ' এইখিনি এতিয়া মই ভাজি ল'ম ভালদৰে। এইফালে কেৰাহীখন গৰম হ'বলৈ দিছোঁ ইয়াত, আৰু এইফালে মই মছলাখিনি ভালদৰে ভাজি আছোঁ। এইফালে মোৰ মছলা ভজা প্ৰায় হৈয়ে গ'ল আৰু এইখিনি কাঢ়ি ল'লোঁ। আৰু ইয়াতে একেখন কেৰাহীতে মই ইয়াতে দি দিলোঁ তেলখিনি গৰম কৰি লওঁ। মিঠাতেলটো দি দিছোঁ। এইফালে মিঠাতেল আধা লিটাৰ দি দিলোঁ। তো এইখিনি গৰম হৈ থাকক। তেলখিনি গৰম হয় মই এফালে মছলাখিনি মিক্সিত গুড়ি কৰি লওঁ। এইফালে মিক্সি বাতিটো মই লৈ লৈছোঁ আৰু মছলাখিনি ইয়াতে দি দিওঁ।
এইফালে এয়া মছলাখিনি মই ভালদৰে গুড়ি কৰি লওঁ। এইফালে এয়া মছলাখিনি মই ভালদৰে গুড়ি কৰি ল'লোঁ। চাওক ইমানটো প্ৰকাৰত থ'লে হ'ব, বেছি গুড়ি কৰিব নালাগে। আৰু মছলাখিনি গুড়ি কৰোঁ মানে এইফালে মোৰ তেল গৰম হৈ গ'ল। এইফালে এতিয়া আচাৰখিনি লৈ ল'লোঁ আৰু আচাৰখিনিত মই যিখিনি মছলা গুড়ি কৰি থৈছিলোঁ সেইখিনি ঢালি দিছোঁ। এইফালে তাৰে অলপ দি দিলোঁ ইয়াতে। মোৰ যিহেতু আমখিনি সৰহ আছিলে সেইবাবে দুভাগ কৰি লৈছোঁ। সেইবাবে অলপ মছলা থৈ দিছোঁ, অলপ মছলাহে দিছোঁ ইয়াতে। আৰু সৰহকৈ যিহেতু ল'লে মানে মিলাবলৈ অলপ প্ৰব্লেম হয়, সেইবাবে কম কমকৈ লৈ লৈছোঁ দুভাগ কৰি। এইফালে মছলাখিনি মই ইয়াতে দি দিলোঁ আৰু ভালদৰে এইখিনি মিক্স কৰি দিছোঁ। আৰু ইয়াত কালাৰৰ বাবে দিছোঁ কাশ্মীৰী ৰেড চিলি অলপ। আৰু এইখিনিও ভালদৰে মিক্স কৰি লৈছোঁ। এইফালে চাওক দুভাগ কৰি লৈছোঁ মই, দুই ভাগতে মছলা আৰু কাশ্মীৰী ৰেড চিলি অলপ দি ভালদৰে মিলাই লৈছোঁ। আৰু এইফালে চাওক ধুনীয়াকৈ মিল খাই গ'ল আৰু খুব ধুনীয়া কালাৰ এটা হৈ পৰিছে মছলাবোৰ দিয়াৰ কাৰণে। আৰু ইয়াতে মই যিখিনি তেল গৰম কৰি থৈছিলোঁ সেইখিনি দি দিছোঁ অলপ অলপকৈ। দুই ভাগতে অলপ অলপ দি দিলোঁ আৰু মিঠাতেল দিব লাগিব। এতিয়া নিদিওঁ, এতিয়া এইখিনি অলপ মিক্স কৰি ল'ম। তাৰপিছত যেতিয়া বৈয়ামত ভৰাম তেতিয়া মিঠাতেল অলপ দি দিম। আৰু এইখিনিও ভালদৰে ধুনীয়াকৈ মিক্স কৰি ল'ব। মই দুই ভাগতে এনেকৈ ধুনীয়াকৈ মিক্স কৰি লওঁ আচাৰখিনি, যাতে তেলখিনি গোটেইবিধ আচাৰতে লাগে। এনেকৈ আমৰ আচাৰ আপোনালোকে বনাই চাব, খুব টেষ্টি হয় খাবলৈ। আপোনালোকে ভাবিছে চাগে এফালে জ্বলা আচাৰ বনাইছোঁ, এফালে জলকীয়াই দিয়া নাই। আচলতে মোৰ আগতে ঘৰৰে জলকীয়া, খুদ জলকীয়া আৰু বি জলকীয়া অলপ আচাৰ বনাই থোৱা আছিলে। এইফালে চাওক খুদ জলকীয়া আৰু বি জলকীয়া পূৰা তেল দি আচাৰ বনাই থৈছিলোঁ, সেইখিনিকে ইয়াতে দি দিলোঁ। মানে মই আৰু বেলেগ জলকীয়া নিদিওঁ। এইফালে সেইখিনিকে দি দিছোঁ, পূৰা জ্বলা হৈছে এইখিনি মানে খাবলৈ। আৰু এইখিনি দি দিলে তাত বহুত টেষ্টি হ'ব, সেইবাবে সেইখিনিকে দি দিলোঁ। জলকীয়া তেল আৰু জলকীয়াখিনি গোটেইখিনি আমৰ আচাৰত দি দিলোঁ ধুনীয়াকৈ। আৰু জ্বলা আচাৰত টেঙাত মানে অলপ সৰহকৈ জ্বলা হ'লে আৰু খুব ভাল লাগে খাই, সেইবাবে জলকীয়া আচাৰখিনি অলপ সৰহকৈ দি দিলোঁ। আপোনালোকে এনেকৈ বনাই চাব, আমৰ আচাৰটো খুব টেষ্টি হয় খাবলৈ। আৰু বনাই কমেণ্ট কৰি জনাবচোন কেনেকুৱা হয় খাবলৈ। সেইফালে মই এইখিনি খুব ধুনীয়াকৈ মিক্স কৰি ৰ'দত দি দিলোঁ। এইফালে চাওক কালাৰটো কি ধুনীয়া আহিছে আৰু খাবলৈও খুব টেষ্টি হয়। আৰু এইখিনি গৈ পেলাই এতিয়া বৈয়াম এটাত ধুনীয়াকৈ ভৰাই দিম, ঠাণ্ডা হ'বলৈ দি পেলাই। আৰু তাৰপিছত ৰ'দত দি নাথাকিলেও হ'ল, ৰ'দত দি নাথাকিলেও এইখিনি কোনো কাৰণত বেয়া হৈ নাযায়। আপোনালোকে মোৰ এই ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব। আৰু যদি ভাল পালে লাইক এটা কৰি দিব। আৰু মোৰ চেনেললৈ যদি নতুনকৈ আহিছে তেনে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব। তেতিয়াহে মই আৰু বেলেগ বেলেগ ধৰণে এনেকৈ মানে ৰেচিপিসমূহ আপোনালোকৰ মাজলৈ শ্বেয়াৰ কৰিম। আচলতে মই ব্লগ দিম বুলি ভাবিছিলোঁ, ব্লগ দিবলৈ অলপ প্ৰব্লেমেই হয়, যিহেতু মোৰ ল'ৰাটো আছে, ল'ৰাটোৰ লগত লাগি থাকোঁতে যায়। সেইবাবে মাজে মাজে এটা ৰেচিপি আপোনালোকৰ মাজত শ্বেয়াৰ কৰি থাকিম, আপোনালোকে চাই ক'ব আৰু মৰম দি যাব সকলোৱে। আৰু ইপিনে চাওক সেইদিনাখনি ৰ'দত দি ধুনীয়াকৈ মিক্স কৰি থৈছিলোঁ। তাৰ পিছদিনা এইফালে ধুনীয়াকৈ মিক্স কৰি বৈয়াম এটাত ভালদৰে ভৰাই দিম। এতিয়া চাব যাতে বৈয়ামটো ভালদৰে শুকাই থাকে, পানী অলপো নাথাকে। বৈয়ামত যদি পানী থাকে তেতিয়াও ভেকুৱাৰ চান্স থাকে। বৈয়ামটো একদম শুকান ল'ব, ধুই মেলি শুকুৱাই ল'ব ভালদৰে, তাৰপিছতহে আচাৰখিনি ভৰাই থ'ব। এইফালে মই প্লাষ্টিকৰ বৈয়াম এটাকে লৈছোঁ। গ্লাছৰ হ'লে ভাল আছিলে, কিন্তু মই গ্লাছৰ বৈয়ামটোত মোৰ আচাৰ আছিলে যিহেতু এইবাৰ প্লাষ্টিকৰ এটাকে লৈছোঁ। আপোনালোকে গ্লাছৰ বৈয়াম এটাত ল'ব, চিচাৰৰ বৈয়ামটোত মানে ভৰালে ভাল। আৰু এইফালে মই চেঞ্জ কৰিম, আচাৰটো শেষ হ'ব লাগিব, তেতিয়া মই চেঞ্জ কৰি দিম।
আৰু আজি ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব। আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহিছোঁ।